Hello guys, আজি মই বনাবলৈ লৈছো পালেং শাক দেখিছে নহয় পালেং শাকৰে আৰু পনীৰ এটা ৰেচিপি আহক চাওঁ কেনেকৈ বনাও এতিয়া মই এই পালেং শাকখিনি অলপ দেৰি এনেকৈ বইল কৰি লম অলপমান পানী দি দিম আৰু এনেকৈ বইল কৰি দিম অলপ দেৰি ইয়াত মই দুটামান নহৰু দি দিছো আৰু দুটা কেঁচা জলকীয়া দি দিছো আৰু লগতে অকমান নিমখ দি দিছো আৰু এখন ঢাকনি দি দিম আৰু ঢাকন মাৰি দিছো এয়া আমাৰ পালেংখিনি বইল কৰা হৈ গৈছে আৰু মই এটা পাত্ৰত কাঢ়ি লৈছো তাৰপিছত এইখিনি ধুনীয়াকৈ মই মিক্সাৰত মাৰি লম আৰু ইয়াৰ পানীখিনি দেখিছেনে এই পানীখিনি মই পিছত ইয়াত দি দিম ব্যৱহাৰ কৰিম আকৌ এয়া মই মিক্সাৰত দি দিছো আৰু ধুনীয়াকৈ এইখিনি আমি মাৰি লওঁ এতিয়া মই পনীৰখিনিৰ বাবে দিবলৈ দুপিছমান আলু লৈছো আৰু এই আলুখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছো এয়া আমাৰ আলু ভজা হৈ গৈছে এয়া আমি পনীৰ লৈ লৈছো আৰু দেখিছেনে এটা সাইজত আমি পনীৰখিনি কাটি লম পনীৰ কটাটো সবৰ এটা ষ্টাইল থাকে ন তো আমি এনেকৈ কাটি লৈছো আৰু বাকিখিনি আমি দেখাই গৈ আছো এয়া আমাৰ পনীৰ কটা হৈ গ'ল এই কেৰাহীত অকণমান তেল দি দিছো আৰু এতিয়া মই ইয়াত অকণ পিঁয়াজ তাৰ লগতে মই কেইটামান নহৰু দি দিছো অকণমান কাজু আৰু লগতে বিলাহী এই গোটেইখিনি ধুনীয়াকৈ দি পেলাই মই ভালদৰে লৰাই দিম আৰু এইটো পেষ্টটো বনাইছোঁ মই পনীৰত দিবৰ কাৰণে আৰু এইখিনি মই ধুনীয়াকৈ ভাজি অলপ দেৰি ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰত মাৰি মই পাছত কি কৰিম দেখাই এয়া অলপ দেৰি ভজাৰ পাছত মই এনেকৈ এখন ডিছত কাঢ়ি লৈছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সাৰত মাৰি ল'ম এতিয়া এইখিনি আমাৰ ঠাণ্ডা হৈ গৈছে এতিয়া মই মিক্সাৰত দি দিছো আৰু ভালদৰে মাৰি ল'ম এতিয়া আমি মাৰি লোৱা পেষ্টটো ধুনীয়াকৈ উলিয়াই দিছো অকণমান তেল দি দিছো ইয়াত কৰি লোৱা পেষ্টটো ইয়াত মই দি দিছো ভালদৰে এনেকৈ অলপ দেৰি লৰাই থাকিব লাগিব যিখিনি পালেং কৰিছিলোঁ মই পিচি লৈছিলোঁ এই পালেংখিনি মই ইয়াত দি দিছোঁ আৰু অলপ দেৰি এনেদৰে লৰাই থাকিম এয়া সোৱাদ অনুসৰি মই অকণমান নিমখ দি দিছোঁ ভালদৰে লৰাই দিম অকণমান জিৰা পাউডাৰ দি দিছোঁ অকণমান জলকীয়া গুড়ি দি দিছোঁ অকণমান ধনিয়া পাউডাৰ দি দিছোঁ ভালদৰে মই এতিয়া মিক্স কৰি লৰাই দিছোঁ মই যিখিনি আলু ভাজি লৈছিলোঁ চব মই আলুখিনি ইয়াত দি দিছোঁ এইটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে মই ভাল পাওঁ সেইটো কাৰণে মই দি দিছোঁ আৰু আমি কাটি থোৱা পনীৰখিনি ইয়াত এতিয়া দি দিছোঁ মই পনীৰখিনি ভাজি লোৱা নাই মই এনেকৈ দি দিছোঁ আৰু ইয়াতে ধুনীয়াকৈ বইল হৈ যাব আৰু পনীৰখিনি নভগাকৈ অলপ লাহে লাহে লৰাই দিব এনেকৈ মই এতিয়া ইয়াত ঢাকনখন অকণমান দেৰিৰ বাবে লগাই দিছোঁ এয়া মই অকণ ঢাকনখন দাঙি দিছোঁ আৰু চব আমাৰ ইয়াত প্ৰায় ৰেডি হৈ গৈছে এতিয়া আমি পানী দিম আৰু এই পানীখিনি কোনখিনি জানেনে এইখিনি পানী মই যিখিনি পালেং শাক বইল কৰিছিলোঁ সেই বইল কৰা পানীখিনি সেই পানীখিনি মই এটা দি দিছোঁ আৰু অলপ এটা উতল অহাৰ বাবে এনেকৈ ৰাখি দিম এই আমাৰ পনীৰ হৈ গৈছে এই আমাৰ পনীৰ ৰেডি হৈ গ'ল পালেং শাকৰ সৈতে বনোৱা পনীৰ আমাৰ ইয়াত ৰেডি হৈ গৈছে আৰু মই অকণমান খাই চাওঁ কেনেকুৱা হৈছে মোৰতো খাই ভালেই লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আজিলৈ আহোঁ ধন্যবাদ